মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেল গৌতম এমলৈ স্বাগতম জনাইছোঁ। আজি মই নৱম শ্ৰেণীৰ ইংৰাজীৰ যিটো প্ৰথম পাঠ দ্য ফান দে হ্যাড, ইয়াৰ লেখক হৈছে আইজাক এছিমভ। আইজাক এছিমভ তেখেতৰ জন্ম হৈছিলে 1920 চনত ৰাছিয়াত আৰু মৃত্যু হৈছিলে নিউয়ৰ্কত 1992 চনত। তেখেতে বিজ্ঞানধৰ্মী বিভিন্ন ৰচনা লিখি থৈ গৈছে। ইয়াৰ ভিতৰত এটা অতি সুন্দৰ পাঠ হৈছে দ্য ফান দে হ্যাড, তেওঁলোকে যি আনন্দ কৰিছিল বা ধেমালি কৰিছিল। এই পাঠটো তোমালোকৰ একেবাৰে সহজ। প্ৰথমতে তোমালোকক একেবাৰে সহজ পাঠ এটাৰে আৰম্ভ কৰিছোঁ। অকণমান কিতাপখন চাই গ'লে তোমালোকে ইয়াৰ অৰ্থসমূহ বুজি পাবা। আৰু মই লগতে মোৰ এই চেনেলটোত তোমালোকৰ বাবে বিভিন্ন ধৰণৰ শ্লাইডৰ জৰিয়তে, ছবিৰ জৰিয়তে এইখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু তোমালোকে যদি বুজি কিবা কাৰণত নোপোৱা, কিবা নতুন কথা তোমালোকৰ জানিবলগীয়া থাকে, তেনেহ'লে তোমালোকে কমেণ্ট বক্সত লিখি দিবা। এতিয়া আৰম্ভ কৰোঁ। দ্য ফান দে হ্যাড। এই পাঠটোত তোমালোকে জানা এইটো বৰ্তমান বা অতীতৰ লগত সম্পৰ্কিত নহয়। এই পাঠটো লেখকে লিখিছে এটা অদূৰ ভৱিষ্যতৰ কথা ভাবি, অদূৰ ভৱিষ্যতে। আৰু কেতিয়া চনটো তোমালোকে ইতিমধ্যে জানি পাই পাঠটো আৰম্ভ কৰাৰ লগে লগে তোমালোকে গম পাবা। ইয়াত চোৱা, কিতাপখন যদি তোমালোকে চোৱা তেতিয়াহ'লে দেখিবা কিতাপত কেইবাটাও ছবি সন্নিৱিষ্ট কৰা হৈছে আৰু তাত দিয়া হৈছে স্কুলছ অফ দ্য ফিউচাৰ, ভৱিষ্যতৰ বিদ্যালয়। এতিয়া ভৱিষ্যতৰ বিদ্যালয় কেনেকুৱা হ'ব পাৰে চোৱাচোন। ইয়াত দিছে লাৰ্ণিং থ্ৰু কম্পিউটাৰ্ছ, ভাৰ্চুৱেল ক্লাছৰুম, ৰবটিক টিচাৰ, মুভিং ই টেক্স, এনেধৰণৰ বিভিন্ন বস্তু অনাগত দিনত পোৱা যাব। মাৰ্জি ইভেন ৰোট এবাউট ইট ডেট নাইট ইন হাৰ ডায়েৰী। মাৰ্জিয়ে সেইদিনাখন ৰাতি এই কথাটো লিখি ৰাখিছিলে। ক'ত লিখিছিলে? তাইৰ ডায়েৰীখনত। অন দ্য পেজ হেডেড 17th May 2157। চনটো আছিলে 2157 চন। কিমান তাৰিখ? মে'ৰ 17 তাৰিখ। কিয়নো ডায়েৰীৰ পাতত বা দিললিপিৰ পাতত এইবোৰ মানুহে লিখি ৰাখে। মাৰ্জিও সেইদৰে লিখি ৰাখিছিলে। টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। মাৰ্জিয়ে লিখি ৰাখিছিল যে আজি টমিয়ে এখন আচল কিতাপ, মানে প্ৰকৃত কিতাপ বা আচল কিতাপ পালে। তাৰমানে তোমালোকে এতিয়া ভাবি চোৱাচোন যে আচল কিতাপ মানে কি? তোমালোকে যিখন পঢ়ি আছা সেইখন হৈছে প্ৰকৃত বা আচল কিতাপ। কিন্তু আমি যিবিলাক কওঁ ই বুক, ই লাৰ্ণিং, এইবিলাকৰ জৰিয়তে আমি যিবিলাক কিতাপ পাওঁ সেইবোৰ কি হয়? সেইবোৰ আৰ্টিফিচিয়েল বুক বা ছফ্ট কপি। গতিকে এখন প্ৰকৃত কিতাপ লাভ কৰিছে কেতিয়া? 2157 চনত। আৰু এইটো তেওঁলোকৰ কাৰণে ডায়েৰীত লিখি থ'বলগীয়া এটা কথা। ইট ৱাজ এ ভেৰি অল্ড বুক। এখন অতি পুৰণা কিতাপ। মাৰ্জিছ গ্ৰেণ্ডফাদাৰ ওৱান্স ছেইড ডেট। মাৰ্জিৰ ককাদেউতাকে এবাৰ কৈছিলে ৱেন হি ৱাজ এ লিটল বয়, যেতিয়া তেওঁ এজন কি আছিলে? সৰু ল'ৰা আছিলে। হিজ গ্ৰেণ্ডফাদাৰ টল্ড হিম ডেট, তেওঁৰ ককাদেউতাকে কৈছিলে দেয়াৰ ৱাজ এ টাইম ৱেন অল ষ্টৰিজ ৱেৰ প্ৰিণ্টেড অন পেপাৰ। সেইখিনি সময়ত কি হৈছিলে? সকলোবোৰ সাধু কাগজত ছপা কৰা হৈছিলে। তাৰমানে বৰ্তমান তুমি যিখন কিতাপ পঢ়ি আছা সেই কিতাপখনৰ দৰেই আখৰবোৰ ছপা কৰা হৈছিলে বা প্ৰিণ্ট কৰা হৈছিলে। They turned the pages which were yellow and crunkly. তেওঁলোকে কিতাপখনৰ পাত লুটিয়াইছিলে আৰু যি আছিলে যে হালধীয়া আৰু ভাঁজ লগা। তাৰমানে পুৰণা যিমানেই কিতাপ হয়, কিতাপবোৰৰ পাতবোৰ কেনেকুৱা হৈ যায়? হালধীয়া হৈ যায়। বহুত পুৰণা কিতাপ, সেইবোৰ কেনেকুৱা হৈ যায়? হালধীয়া ৰঙৰ নিচিনা হৈ যায়। আৰু লগতে কি হয়? ভাঁজ লাগি যায়, বিভিন্ন সুতুৰা মুতুৰা হৈ যায়। And it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen. যে এইটো আচলতে এটা অতি ফানি
বা ধেমেলীয়া কথা যেন লাগিছে তেওঁলোকৰ কাৰণে, যিটো যে আখৰবোৰ এটা নিৰ্দিষ্ট ঠাইত ৰৈ আছিলে, সি লৰচৰ কৰি থকা নাছিলে। যেনেকৈ টেলিবুক বা ই বুকবিলাকত কি হয়, আখৰবোৰ লৰচৰ কৰে, লৰচৰ কৰি আমি ঝুম কৰি চাব পাৰোঁ। কিন্তু ইয়াত কি হৈছে, আখৰবোৰ একে ঠাইতে ৰৈ আছে। তুমি জানা। এণ্ড দেন when they turn back to the page before, আৰু যেতিয়া আকৌ আগৰ পেজটোলৈ উভতি গৈছিলে, it had the same words on it that it had when they read it the first time. আৰু এইটো তেওঁ যিটো আগৰবাৰ পঢ়িছিলে সেই একেটা শব্দই তেওঁ আকৌ লাভ কৰিছিলে বা দেখিবলৈ পাইছিলে। কিন্তু ই লাৰ্ণিং বুক বা কম্পিউটাৰ তোমালোকে যেতিয়া চাবা, তোমালোকে দেখিবা যে পাঠ লুটিওৱাৰ লগে লগে আখৰো সলনি হয়, আখৰো তোমালোকে ঝুম কৰি চাব পাৰা, বিভিন্ন ৰূপত দেখিব পাৰা। কিন্তু এখন কিতাপত সি যিটো ৰূপত থাকে সি স্থবিৰ হৈ থাকে। গতিকে ইয়াক সেইটোকে বুজাব বিচাৰিছে। গি ছেড টমি এটা মাত দিলে, গি বুলি এটা শব্দ কৰিলে। সি অকণমান আমনিদায়ক হিচাপে চাগে কথাটো কৈছে। কেনেকৈ কৈছে? হোৱাট এ ৱেষ্ট, কেনেধৰণৰ এটা অপচয়। when you were through with the book you just throw it away. তুমি যেতিয়া কিতাপখন পঢ়ি শেষ কৰিবা, তুমিতো কিতাপখন পেলাই দিব লাগিব মানে তুমি ক'ৰবাত থৈ দিব লাগিব। যেনেকৈ তোমালোকে 8ৰ কিতাপখন ক'ৰবাত এতিয়া থৈ আহিছা, যিখন তোমাৰ এতিয়া বৰ্তমান প্ৰয়োজন নহয় বুলি ভাবা, তেনেকুৱা ধৰণে এই কিতাপবোৰ কি কৰা হয়, মানুহে পঢ়া শেষ হোৱাৰ পিছতে ক'ৰবাত পেলাই থৈ দিয়ে। আই গেছ, মই অনুমান কৰিছোঁ, our television screen must have had a million books on it and it's good for plenty more. যে আমাৰ যিখন টেলিস্ক্ৰীণ বা আমি যিখন স্ক্ৰীণত, কম্পিউটাৰ স্ক্ৰীণত আমি পঢ়া শুনা কৰোঁ, সেইখন কি হয়, তাত কি আছে, মিলিয়ন বুকছ, মানে নিযুত লাখ কিতাপ তাত কি হৈ থাকে, সোমাই থাকে। আৰু সেইটো তাত ইয়াতকৈ বহুত ভাল, যথেষ্ট প্লেণ্টি। আই উডন্ট থ্ৰ' ইট এৱে, মই ইয়াক কেতিয়াও আঁতৰাই নাপেলাওঁ। তাৰমানে এটা ক্লাছ পাৰ হোৱাৰ পিছত আকৌ আন কিছু কিতাপ ভৰাই ল'ব বা এনেকৈ গৈ থাকিব, কিন্তু সেইটো পেলাই দিয়া নহয়। ছেইম উইথ মাইন ছেড মাৰ্জিয়ে ক'লে, হয়, মোৰ ক্ষেত্ৰতো একেই। শ্বি ৱাজ 11 and hadn't seen as many telebooks as Tommy had. যে ইমান দিনে তাই 11 বছৰ বয়সত এনেকুৱা ধৰণৰ বহুতো টেলিবুক তাই কেতিয়াও দেখা নাই। হি ৱাজ 13 আৰু টমিৰ বয়স কিমান, 13 বছৰ। She said, where did you find it? তাই ক'লে যে তুমি এইখন ক'ত পালা? in my house, মোৰ ঘৰত। He pointed without looking, যে তালৈ নোচোৱাকৈ আঙুলিৰে দেখুৱাই দিলে। because he was busy reading, কাৰণ সি কিহত ব্যস্ত হৈ আছিলে, কিতাপখন পঢ়ি আছিলে। কাৰণ জীৱনৰ প্ৰথমবাৰৰ কাৰণে এখন প্ৰকৃত কিতাপ পাইছে আৰু সেইখন মনোযোগেৰে পঢ়িছে। in the attic, তাৰমানে এটিক মানে হৈছে এনেকুৱা এটা ঠাই য'ত আমি যিবোৰ ষ্ট'ৰ ৰুম, য'ত আমাৰ অলাগতিয়াল বস্তুবোৰ, বয় বস্তুবোৰ থৈ দিওঁ, তেনেকুৱা এটা কোঠা। তোমালোকে শ্লাইডত চাব পাৰা, অৰ্থ দি থোৱা আছে। হোৱাটছ ইট এবাউট, যে এইখন কিহৰ বিষয়ে লিখা হৈছে কিতাপখনত? স্কুলৰ বিষয়ে। মাৰ্জি ৱাজ স্কৰ্ণফুল, মাৰ্জি অলপ বিৰক্ত হৈছে। স্কুল, হোৱাটছ দেয়াৰ টু ৰাইট এবাউট স্কুল? আই হেট স্কুল, বিদ্যালয়ৰ বিষয়ে আৰু কি লিখিবলগীয়া আছে? মই বিদ্যালয় ভাল নেপাওঁ। তাৰমানে তোমালোকে ভাবি চোৱাচোন, তোমালোকে বৰ্তমান সময়ত বিদ্যালয় ভাল পোৱা নে নোপোৱা? নিশ্চয় বেছি সংখ্যকে বিদ্যালয় ভাল পোৱা, কাৰণ বিদ্যালয়ত গৈ আমি বন্ধুসকলক পাওঁ, খেলা ধূলা কৰিব পাৰোঁ, এটা মুক্ত পৰিৱেশত আমি শিক্ষা লাভ কৰিব পাৰোঁ। কিন্তু এই কথাখিনি কিন্তু এতিয়াৰ নহয়, এই কথাখিনি কেতিয়া, 2157 চনৰ কথা। তেতিয়া হয়তো স্কুল নাথাকিবই। সেইকাৰণে তাই স্কুল বেয়া পায়। স্কুল তাইৰ কাৰণে এটা আচৰিত শব্দ। মাৰ্জি অলৱেজ হেটেড স্কুল, মাৰ্জিয়ে কি কৰিছিলে, সদায় স্কুল বেয়া পাইছিলে, ঘৃণা কৰিছিলে। বাট নাও শ্বি হেটেড ইট মোৰ দেন এভাৰ, আৰু এতিয়া তাই ইয়াক আগতকৈও বেছি বেয়া পায়। দ্য মেকানিকেল টিচাৰ হেড বিন গিভিং হাৰ টেষ্ট আফটাৰ টেষ্ট ইন জিঅ'গ্ৰাফি and she had been doing worse and worse until her mother had shaken her head sorrowfully and sent for the county inspector. মাৰ্জিয়ে সদায় স্কুল বেয়া পাইছিলে, এতিয়া আৰু বেয়া পোৱা হ'ল। কাৰণটো হৈছে
যে যিজন তাৰ মেকানিকেল টিচাৰ আছিলে, তাৰ এজন টিচাৰ আছিলে যিজন মেকানিকেল বুলি কৈছে, হয়তো ৰবট হ'ব পাৰে। এনেধৰণৰ এজন টিচাৰ আছে যিজনে কি কৰে, ভূগোলৰ টেষ্টৰ ওপৰত টেষ্ট দি থাকে, পৰীক্ষা দিয়েই থাকে তাইক। আৰু পৰীক্ষা দি থকাৰ ফলত তাইৰ ৰিজাল্ট কি হয়, বেয়া, ডুইং ৱৰ্ছ এণ্ড ৱৰ্ছ, ৰিজাল্টে বেয়াই হৈ থাকে। তোমালোকে ভাবাচোন কোনটো বিষয়ত তোমালোকৰ ৰিজাল্ট অলপ বেয়া হয় অন্যান্য বিষয়তকৈ। বহুত ল'ৰা ছোৱালীয়ে কিন্তু কোৱা শুনো, মোৰ অংকত বেয়া, মোৰ বিজ্ঞানত বেয়া, মোৰ ইংৰাজীত বেয়া, তেনেকৈ প্ৰত্যেকৰে এটা বেয়া পোৱা বিষয় নিশ্চয় থাকে। কিন্তু মাৰ্জিৰ বেয়া পোৱা বিষয়টো কি আছিলে, ভূগোল। আৰু এই ভূগোল বিষয়টোত কি হয়, তাই সদায় বেয়া কৰে। আৰু মাকে কি কৰে, মনটো বেয়া কৰে, মাকৰ মনটো বেয়া হয়। আৰু এই যিটো কাউণ্টি ইনস্পেক্টৰ আছে, কাউণ্টি ইনস্পেক্টৰৰ ওচৰলৈ সেই মেচিনটো বা ৰবটটোক লৈ যায়। কিয়নো মোৰ ছোৱালীজনী পৰীক্ষা নোৱাৰে, ইয়াকে লৈ যাওঁ। কাউণ্টি ইনস্পেক্টৰ বুজি পাইছানে? কাউণ্টি ইনস্পেক্টৰ হ'ল এনেকুৱা এজন মেকাৰ বা মেকানিক বুলি আমি সহজ ভাষাত ক'ব পাৰোঁ। সেই যিজন মেকানিকে কি কৰে, এই এনেধৰণৰ কম্পিউটাৰ বা এনেকুৱা ধৰণৰ মেকানিকেল টিচাৰৰ মেৰামতি কৰে। হি ৱাজ এ ৰাউণ্ড লিটল মেন উইথ এ ৰেড ফেচ। এনেকুৱা এজন মানুহৰ কথা কল্পনা কৰাচোন, যিজন একেবাৰে শকত, এজন চাপৰ, আৰু মুখখন একদম ৰঙা, একদম ৰঙা মুখৰ এজন মানুহ। এণ্ড এ হোল বক্স অফ টুলছ উইথ ডাইলছ এণ্ড ৱায়াৰ্ছ। আৰু হাতত এটা কি আছিলে, তেওঁৰ বিভিন্ন ধৰণৰ ৱায়াৰ, স্ক্ৰু ড্ৰাইভাৰ, এনেকুৱা ধৰণৰ মেচিন থকা এটা কি আছিলে, বক্স আছিলে। হি স্মাইল্ড এট মাৰ্জি এণ্ড গেভ হাৰ এন এপল। মাকে তেওঁৰ ওচৰলৈ লৈ গ'ল মেচিনটোৰ সৈতে। তাৰপিছত কি কৰিলে, তেওঁ মাৰ্জিক এটা কি খাবলৈ দিলে, এপল, আপেল খাবলৈ দিলে। দেন টুক দ্য টিচাৰ এপাৰ্ট। আৰু টিচাৰজনক লগত লৈ গ'ল। মাৰ্জি হেড হপড হি উডন্ট ন' হাউ টু পুট ইট টুগেডাৰ এগেইন। মাৰ্জিয়ে কি ভাবিছিলে, যে তেওঁ এই টিচাৰজনক লৈ যাওক আৰু খোলক, আকৌ যাতে তেওঁ লগাবলৈ নোৱাৰা হৈ যায়। তেওঁলোকে বুজি পাইছে, যাতে সেই টিচাৰজন কেইদিনমান তাতে পঢ়ি থাকক, তেতিয়া তাই পৰীক্ষা দিবও নালাগে, পঢ়িবও নালাগে। সেইটোৱে তোমালোকৰ সৈতে একেই আৰু। এতিয়া চোৱা, বাট হি নিউ হাউ অল ৰাইট। কিন্তু সেইজন মেকাৰ হয়, তেওঁ সকলো জানে, কেনেকৈ তাক ভাল কৰিব লাগে তেওঁ জানে। এণ্ড আফটাৰ এন আৱাৰ অৰ চ', এঘণ্টা বা তাৰ অকণমান ইফাল সিফালকৈ, দেৰ ইট ৱাজ এগেইন, আকৌ তেওঁ তাক লৈ উভতি আহিল। লাৰ্জ এণ্ড ব্লেক এণ্ড আগলি, উইথ এ বিগ স্ক্ৰীণ অন হুইচ অল দ্য লেচনছ ৱেৰ শ্ব'ন এণ্ড দ্য কুৱেশ্যনছ ৱেৰ আস্কড। ডাঙৰ, ক'লা আৰু দেখিবলৈ বেয়া, আগলি, কুৎসিত, এনেকুৱা এটা মেচিন, যিটো কি কৰে, তাইৰ সন্মুখত বিভিন্ন লেচন দিয়ে, বিভিন্ন কুৱেশ্যন সোধে, মানে তাই ভাল নাপায়, এনেকুৱা এটা বুজাইছে। ডেট ৱাজন্ট ছ' বেড, যে একেবাৰে বৰ বেয়াও নহয়। দ্য পাৰ্ট মাৰ্জি হেটেড মষ্ট ৱাজ দ্য স্লট ৱেৰ শ্বি হেড টু পুট হোমৱৰ্ক। মাৰ্জি এইটোহে বেয়া পাইছিলে যে মাৰ্জিক কি কৰিবলৈ দিছিলে, বেছিকৈ হোমৱৰ্ক এণ্ড টেষ্ট পেপাৰ্ছ, পৰীক্ষা দিবলৈ দিছিলে, টেষ্ট দিছিলে বিভিন্ন ধৰণৰ, আৰু ঘৰত কৰিবলৈ কাম দিছিলে। She always had to write them out in a punch code they made her learn when she was 6 years old. তাই কি হৈছিলে, 6 বছৰ বয়সতে কি কৰিব লগা হৈছিলে, পাঞ্চ কোডেৰে কথাবোৰ লিখি দিব লাগিছিলে। সেইখিনি সময়ত সেই যিগৰাকী আইজাক এছিমভ, তেখেত যিটো সময়ত আছিলে, সেইখিনি সময়ত সেই কম্পিউটাৰবিলাক আজিৰ নিচিনা নাছিলে। তেতিয়া কিছুমান পাঞ্চ কোডেৰে তাত লিখা মেলা কৰা হৈছিলে, আৰু সেইবাবে তেওঁ ইয়াতো সেইটোৱে লিখিছে। আৰু যিহেতু তেওঁ নতুন কম্পিউটাৰখিনি কেনেকুৱা হ'ব পাৰে ভাবা নাছিলে, তেওঁ কল্পনাৰ, তেওঁ জোখাৰে, তেওঁৰ সময়ৰ, সেইখিনি সময়ত কি হৈছিলে, যে পাঞ্চ কোডেৰে লিখা হৈছিলে, আৰু সেইটো 6 বছৰ বয়সতে মাৰ্জিয়ে শিকি পেলাইছিলে। এণ্ড দ্য মেকানিকেল টিচাৰ কেলকুলেটেড দ্য মাৰ্কছ ইন ন' টাইম। আৰু মেকানিকেল টিচাৰে কি কৰিছিলে, কম সময়ৰ ভিতৰতে সেইবোৰ চাই, উত্তৰ চাই, নম্বৰৰ লগে লগে দি দিছিলে। দ্য ইনস্পেক্টৰ হেড স্মাইল্ড আফটাৰ হি ৱাজ ফিনিছড এণ্ড পেটেড মাৰ্জিছ হেড। ইনস্পেক্টৰজনে কি কৰিছিলে, এটা মিচিকীয়া হাঁহি মাৰিছিলে, আৰু তাইৰ মূৰত লাহেকৈ থপৰিয়াই দিছিলে মৰমেৰে। হি ছেইড টু হাৰ মাদাৰ, মাকক কৈছিলে, ইটছ নট দ্য লিটল গাৰ্লছ ফল্ট, এইটো সেই সৰু ছোৱালীজনীৰ ভুল নহয়, মিছেছ জনছ। মিছেছ জন এতিয়া কোন, মাৰ্জিৰ মাক।
I think the geography sector was geared a little too quick. যে মই ভাবোঁ জিঅ'গ্ৰাফিৰ যিটো ভূগোলৰ বিভাগ আছে সেইটো অলপ আগবঢ়াব পৰা সোনকালে আগবঢ়াব পৰা যাব. Those things happen sometimes. এইবোৰ কেতিয়াবা কেতিয়াবা হয় আৰু হৈ যায়, আমাৰ সকলোৰে হয় নহয় জানো. I have slowed it up to an average 10-year level. আৰু মই ইয়াক কি কৰিলোঁ 10-year লেভেললৈ 10 বছৰৰ লেভেললৈ তাক কি কৰিলোঁ নমাই আনিলোঁ. মাৰ্জি 11 বছৰীয়া, গতিকে এতিয়া 10 বছৰীয়া কথাখিনি তাই ক'ব বা জানিব পাৰিব. Actually, the overall pattern of her progress is quite satisfactory. Overall তাই ভাল, তাই গোটেইখিনি বস্তুৱে ভাল, কিন্তু সকলোখিনি ভাল, খালি ভূগোলতহে অকণমান বেয়া. গতিকে তেওঁ সেইটো ঠিক ঠাক কৰি দিলে. আৰু লগতে যিটো মেচিনটোও ভাল, গতিকে সকলোখিনি ছেটিছফেক্টৰী আছে, ঠিকেই আছে. গতিকে আৰু চিন্তা কৰিব নালাগে. এণ্ড হি পেটেড মাৰ্জিছ হেড এগেইন. আকৌ মাৰ্জিৰ মূৰত হাত ফুৰাই তেওঁ মৰমেৰে তেওঁক বিদায় দিবলৈ ধৰিলে. এণ্ড হি পেটেড মাৰ্জিছ হেড. আকৌ মাৰ্জিক মূৰত মৰমেৰে হাত ফুৰালে. মাৰ্জি ৱাজ ডিছএপইণ্টেড. মাৰ্জিৰ কি হৈছিলে? মাৰ্জিৰ মনটো ভাল নহয়. She had been hoping they would take the teacher away altogether. তাই ভাবিছিলে যে সেই মেকাৰজনে কাউণ্টি ইন্সপেক্টৰে শিক্ষকজনক লগত লৈ যাওক, কিছুদিন ৰাখক. They had once taken Tommy's teacher away for nearly a month because the history sector had blanked out completely. কি হৈছিলে? এবাৰ টমিৰ যিজন শিক্ষক আছিলে, টমিৰ শিক্ষকজন কিমান সময়লৈকে হৈছিলে? নিয়েৰলি এ মান্থ, প্ৰায় 1 মাহলৈকে কি কৰিছিলে? তাক ৰাখি থৈছিলে. কাৰণ তাৰ যিটো বুৰঞ্জীৰ বিভাগ বা হিষ্ট্ৰী, ইতিহাস বিভাগটো কি হৈ গৈছিলে? তাৰ সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছিলে. তো সেইখিনি চাগে নতুনকৈ আকৌ ইনষ্টল কৰা এনেকুৱা ধৰণৰ কামৰ কাৰণে কি কৰিছিলে? তাক প্ৰায় এমাহ ৰাখিবলগীয়া হৈছিলে. আৰু মাৰ্জিও ভাবিছিলে তাৰ যিজন মেকানিকেল টিচাৰ আছিলে সেইজনকো এনেকৈ ৰাখি থৈ দিয়ক কিছুদিন, আৰু ৰাখি থৈ দিলে কি হ'ব? পঢ়িব নালাগিব, টেষ্ট দিব নালাগিব, সেনেকুৱাই আৰু. চ' she said to Tommy, আৰু সেইবাবে টমিক ক'লে, why would anyone write about school? আৰু তেনেহ'লে স্কুলৰ বিষয়ে আৰু কোনোবাই লিখিব পাৰে নেকি? এতিয়া তোমালোকে নিশ্চয় এই পাঠটোৰ কিছু বুজিব পাৰিলা. তো এইখিনিলৈকে আজি এই ভিডিঅ'টোত মই বুজাই দিলোঁ. ইয়াৰ পিছৰ যিটো ভিডিঅ' বনাম সেইখিনি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম. তোমালোকে এই ভিডিঅ'সমূহ চাই থাকিবা. তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে, তোমালোকে যদি কিবা জানিব বিচৰা, তেনেহ'লে কমেণ্ট বক্সত লিখিবা. আৰু লগতে এইটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা. চেনেলটোৰ নাম হৈছে গৌতম এম. সকলোকে ধন্যবাদ জনাই আজিৰ এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ. থেংক ইউ.